বিদেশী ন্যায়াধিকৰণ বন্ধ কৰিব লাগে। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদস্থলীত দাবী বিধায়ক শিলাদিত্য দেৱৰ। বিদেশী ন্যায়াধিকৰণৰ ন্যায়াধীশে চাকৰি বচোৱাৰ বাবে ডি ভোটাৰ কৰে। লাষ্টগেটত NRCত হিন্দু বাঙালীক অন্তৰ্ভুক্ত কৰা আৰু NRC প্ৰক্ৰিয়াৰ পৰা 5 বিধ নথি কৰ্তন কৰাৰ প্ৰতিবাদত অৱস্থান অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ। বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰতিবাদস্থলীত উপস্থিত হৈ বিদেশী ন্যায়াধিকৰণক লৈ উদ্ভট মন্তব্য দিয়ে শিলাদিত্য দেৱে। যিসকল মেম্বাৰ্ছ আছে FT কোৰ্টৰ তেওঁলোকৰ চাকৰিৰ কিন্তু কোনো ঠিকনা নাই। দে আৰ অল কণ্ট্ৰেকচুৱেল। কণ্ট্ৰেকচুৱেল চাকৰি কৰাৰ পাছত তেওঁলোকে নেচাৰেলি কৰাপশ্যন কৰিবই, কাৰণ কালি যদি চাকৰি গুচি যায় তেতিয়াহ'লে তেওঁলোকে খাব কি? সেইকাৰণে য'ত যি পাই আছে সেই চলি আছে, যাক তাক ডি ভোটাৰ বনাই আছে আৰু যাক তাক ডি ভোটাৰ বনাই আজি এটা সন্ত্ৰাস সৃষ্টি কৰিব বিচাৰিছে। সেইকাৰণে এই ধৰণৰ আমাৰ সন্ত্ৰাস আমাৰ অসমত নালাগে, তাৰ বাবে FT কোৰ্ট বন্ধ হ'ব লাগে। NRCক লৈ দ্বিতীয় দিনাৰ প্ৰতিবাদত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসকে ধৰি বহুকেইজন বিধায়কে নিজস্ব মন্তব্য আগবঢ়ায়। কিন্তু এজনো বিধায়কে দেখা নিদিলে বঙালী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদস্থলীৰ কাষতেই প্ৰতিবাদ কৰি থকা SPOসকলক, যাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ SPOসকলৰ। এই জাতিৰ এই ভেটিৰ মানুহ আমি হয়তো নহয় নেকি, তেওঁলোকে সেইটোৱে ভাবিছে। আমাৰ ইয়াত নাই অহা, আমাৰ ওচৰেদি গুচি গৈছে পাৰ হৈ, কিন্তু আমাৰ ওচৰত আমাক তেওঁলোকে ঘূৰিও চোৱা নাই। কথা কোৱাটো বাদে ঘূৰিও চোৱা নাই। গতিকে আমি তেওঁলোকক ঘূৰি চাবৰ কাৰণে বাধ্য কৰাব লাগিব। এই 5 দিনৰ পাছতেই আমি এনেকুৱা এটা সিদ্ধান্ত ল'ম, যি সিদ্ধান্তই তেওঁলোকক আমাক ঘূৰি চোৱাবলৈ আমি বাধ্য কৰিম। বিধানসভা অধিৱেশনৰ দ্বিতীয় দিনাও স্থায়ী নিযুক্তিৰ দাবীত প্ৰতিবাদ অব্যাহত ৰখা SPOসকলে তেওঁলোকৰ দাবী মানি লোৱাৰ বাবে চৰকাৰক 5 দিন সময় বান্ধি দিছে। 5 দিনৰ ভিতৰত যদি চৰকাৰে দাবী নামানে তেন্তে কঠোৰ সিদ্ধান্ত ল'বলৈ তেওঁলোক বাধ্য হ'ব। ঋত্বিক কৌশিকৰ প্ৰতিবেদন, নিউজ 18 অসম নৰ্থ ইষ্ট।